কবিতাৰ শিৰোনাম এজনী মিচিং ছোৱালীৰ দুখ। কবি যতীন নিপুণ। যাযাবৰী হৈ ঘূৰি ঘূৰি আজি দেখিলোঁ সময় নদীৰ সোঁতে উটুৱাই নিব নোৱাৰা এজনী মিচিং ছোৱালী। পলাশ বলীয়া ৰঙৰ সমাৱেশেৰে ফুলৰ সপোন ৰচা তাইৰ উঠন বুকুৰ মেথনিত দেখা পালোঁ দৃঢ়তাৰ সুউচ্চ পাহাৰ। কিহপাৰৰ থোৰা সদৃশ বলিষ্ঠ বাহুযুগলত কি যে এক মিঠা ৰঙৰ অপূৰ্ব সমাৱেশ। নাভাবিলেও ভাবিবৰ মন যায়। কঠিন মঙহাল আঙুলিৰে সুদৃঢ় কঁকালেৰে আলিয়াই লৌগাঙত নাচোনৰ অপূৰ্ব মূৰ্ছনা তোলে কিদৰে। তাঁতৰ শালত পলাশ বলীয়া ফুলৰ সমাৱেশ ঘটাই কিদৰে। কুৰিটা বসন্তৰ অন্তত আজি শুনিলোঁ সময় নদীৰ সোঁতত উটি নোযোৱা তাইৰ হেনো আছে এটা সুদৃঢ় মন। তথাপিও যে কিহপাৰৰ থোৰা সদৃশ কঠিন বাহু তাইৰ থৰক বৰক কপে। মোহনাই মৈবক ডিঙিয়েদি বাগৰি যোৱা চোলাই আৰু কাণীৰ তীব্ৰ সোঁত দেখি সেয়া যেন তাইৰ কলিজাকে ৰক্তাক্ত কৰি তুলিছে। আজি কিয় জানো মই বাৰে বাৰে শুনো উঠন বুকুৰ মেথনিয়েদি পাৰ ভাঙি অহা ঐনিতমৰ এটা কৰুণ সুৰ। পানৈ জংকীৰ ৰক্ত মাংসৰে গঢ়া এজনী মিচিং ছোৱালীৰ অব্যক্ত দুখ।